স্যার পাম যোগেন স্যার এই ফাইলটো জেগাত থৈ দিবাচোন স্যার সোমাব পাৰোঁনে হা সোমাব পাৰোঁনে আহা আহা গুড মৰ্ণিং স্যাৰ স্যাৰ কালি দেউতাই কাগজখন উলিয়াই দিছিলে যে তাত মোৰ নামৰ স্পেলিংটো স্যাৰ ভুলকৈ গ'ল স্যাৰ কাগজখন আকৌ লাগিছিলে এইয়া সদায় সদায় একেটা কাম আমাৰ বেলেগ কামো থাকেতো আৰু তোমাৰ নামৰ স্পেলিংটো কি মই ভুলকৈ লিখিছিলোঁ হা নহয় স্যাৰ আপুনি ভুলকৈ লিখা নাই মোৰ আচলতে গোটেই ডকুমেণ্টখিনি মোৰ নামটো তেনেকেই আছিলে স্যাৰ এই কাইলৈ আহিবা যোৱা আজি আজি মোৰ বহুত কাম আছে কাইলৈ আহিবা দেই স্যাৰ স্যাৰ প্লিজ স্যাৰ আজি কৰি দিয়ক স্যাৰ কাইলৈ লাষ্ট ডেট হয় এপ্লাই কৰিব নোৱাৰিম স্যাৰ চাকৰিটোৰ কাৰণে এতিয়া লাষ্ট ডেটলৈকে ৰৈ থাকিবলৈ মই কৈছোঁ সেইটো এতিয়া মোৰ ভুল নহয় স্যাৰ ভুল আপোনাৰ নহয় আচলতে লাষ্ট ডেটলৈকে ৰৈ থকা নাছিলোঁ আন এখন ডকুমেণ্টৰ কাৰণে ৰৈ আছিলোঁ সেই ডকুমেণ্টখন নোপোৱা হ'লে স্যাৰ এপ্লাই কৰিব নোৱাৰিলোহেঁতেন চাকৰিটো সেইখন আনিবলৈ কালি জিলালৈ গ'লোঁ দেউতাক সেইখন ইয়ালৈ পঠিয়াই দিলোঁ আপুনি স্যাৰ দেউতাৰ হাতৰ পৰা বেলেগ এখন ডকুমেণ্ট লৈ যদি নামটো চাই ল'লেহেঁতেন আজি মই আকৌ আহিব লগা নহয় তেনে ক্ষেত্ৰত স্যাৰ চাপৰ্টিং ডকুমেণ্ট এখন বিচৰাটো আপুনি নজনা বা অশিক্ষিত নুবুজায় স্যাৰ তাত আপোনাৰ দায়িত্বশীলতাই প্ৰকাশ পায় স্যাৰ মই বাধ্যত পৰিছোঁ স্যাৰ প্লিজ আজি কৰি দিয়ক স্যাৰ এই তোমাৰ শুদ্ধ নাম থকা ডকুমেণ্ট এখন দিয়া স্যাৰ মই লৈ আনিছোঁ যোগেন স্যাৰ এই কালি যে থৈছিলা ক'লা ফাইলটো স্যাৰ সেই ওপৰতে আছে দিয়াচোন আজিলৈ বাৰু মই কৰি দিছোঁ কিন্তু অহাবাৰৰ পৰা সাৱধান হোৱা লাষ্ট ডেটলৈকে ৰৈ থাকিব দৰকাৰ নাই নহয় ঠিক আছে আগতীয়াকৈ চব কাগজ পত্ৰ উলিয়াই সময়ত এপ্লাই কৰিবা চাকৰি ঠিক আছে লোৱা স্যাৰ ডকুমেণ্ট অঁ থেংক ইউ স্যাৰ যোগেন স্যাৰ হাতটো ৰাখি দিয়া আহিছোঁ স্যাৰ ঠিক আছে